हेलो एवरीवन मोर चैनल आपलोक सकलोके स्वागतम जानाइछो। बहुत दिन हल भिडिओ দিব পৰা নাছিলো এটো কাৰণে ভাবিলো আজি ভিডিও এটা আপোনালোকৰ মাজলৈ শেয়াৰ কৰো বুলি। আৰু আজি ভিডিও দিবলৈ মানে আজি ৰেচিপি ভিডিও এটা দিব লৈছো। আৰু ৰেচিপি ভিডিওত মই কি ৰেচিপি বনাব লৈছো হেয়া আপোনালোকক জনাম, আপোনালোকে চাই থাকিব আৰু ভিডিওটো কেনেকুৱা পাই জনাব দেই। আৰু প্ৰথমতে মই এয়া ভাজিব লৈছো ঢেকিয়া। এইখিনি মই ঢেকিয়া কাটি লৈছো আৰু লগতে পিঁয়াজ আৰু জলকীয়া লৈ লৈছো। ঢেকিয়া ভাজিম, লগতে এইটো কণী এটা আছিলে, কণীটো তাৰে লগতে ভাজি দিম বুলি ভাবিছোঁ ঘূৰি কৰি। এয়া কেৰাহী দি দিছোঁ তেল এনেই অকণমান দিছোঁ। যিহেতু কণী এটা থকা বুলি কৈছিলোঁ, কণীটো প্ৰথমতে ভাজি লওঁ বুলি তেল অকণ দি লৈছোঁ আৰু লগতে অকণমান হালধিও দি দিছোঁ। আৰু কণীটো মই এনেদৰে উলিয়াই লৈছিলোঁ। কণীটো এতিয়া ইয়াতে তেলতে দি দিম। এতিয়া মানে ঘূৰি কৰি ভাজিম এতিয়া। এতিয়া আমাৰ কণী ভাজি হৈ গ'ল। এতিয়া কণীখিনি উলিয়াই ল'ম। আকৌ মই সেই একেখন কেৰাহীতে তেল আৰু অকণমান দি লৈছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে এতিয়া মই দি দিম শুকান জলকীয়া। ইয়াতে দি দিম পিঁয়াজখিনি। ইয়াত পিঁয়াজখিনি ভাজি লৈছোঁ। ইয়াত এতিয়া দি দিছোঁ মই ঢেকীয়াখিনি দি লৈছোঁ। এনেকৈ অকণমান লৰাই দিছোঁ। কোনে ঢেকীয়া ভাজি খাই ভাল পায় জনাবচোন দেই। মই হ'লে ঢেকীয়া এনেকৈ নিমখ সৈতে ভাজি দিলে খুব ভাল পাওঁ খাবলৈ, বহুত ধুনীয়া লাগে খাই। মই বহুতে ভাল পাওঁ আৰু ঢেকীয়া ভাজিটো এনেও ভালেই লাগে। এয়া হালধি দি দিছোঁ, নিমখ দি দিছোঁ আৰু অকণমান লৰাই দিছোঁ। আৰু এয়া এতিয়া ঢাকনিখন মাৰি দিছোঁ। আৰু এতিয়া ঢাকনিখন লৰাই গোটাই পেলাই তাৰ ভাজিখিনি হ'বলৈ আৰু অকণমান সময় লাগিব বাৰু। আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু এতিয়া মই দি দিম ইয়াত ভাজি খোৱা ডিমখিনি। এতিয়া আৰু অকণমান সময় ঢাকি দিম। আৰু এয়া এতিয়া আমাৰ ভাজি হৈয়ে গ'ল। দেখিবলৈ ৰংটো ইমান ধুনীয়া হৈছে নহয় জানো। আৰু এইখিনিতে ধুনীয়াকৈ ঢাকি ফালে নমাই থ'ম। আৰু এতিয়া ঢেকীয়া ভাজিখিনি নমালোৱে দেখিলে। এতিয়া আকৌ বনাম বুলি ভাবিছোঁ কচুৰে মাংসই বনাম বুলি ভাবিছোঁ। তাৰে ৰেচিপিটো আপোনালোকে চাব। আৰু যদিহে আপোনালোকে কোনেও ট্ৰাই কৰা নাই, এবাৰ বনাই পেলাই জুতিটো লৈ চাব। কচুৰে মাংস খাই খুবেই ভাল লাগে। এতিয়া চাই থাকোঁ আপোনালোকে। আৰু এইফালে লৈ লৈছোঁ এইখিনি কচুখিনি ধুনীয়াকৈ মই চুচ গুচাই লৈছোঁ। কচুখিনি ধুনীয়াকৈ চুচ গুচাই লৈছোঁ। এতিয়া ধুইফালে জুইত বহাই দিম। এয়া এতিয়া মই লৈ লৈছোঁ আলু দুটা। যিহেতু মই আলু ভাঙি দিম কাৰণে আলুখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া পিঁয়াজ দুটা আৰু লগতে এইখিনি আদা, নহৰু, শুকান জলকীয়া। মই এইখিনি গোটেইখিনি একেলগে খুন্দিম। আপোনালোকে বিচাৰিলে বেলেগ বেলেগকৈও খুন্দি ল'ব পাৰে। মই গোটেইখিনি একেলগে খুন্দিম কাৰণে একেলগে থৈ দিছোঁ। আৰু মছলাৰ ভিতৰত হৈছে ধনিয়া, জিৰা, গৰম মছলা, তাৰপিছত এইটো ৰেড চিলিটো মই নিদিব পাৰোঁ। যিহেতু মই শুকান জলকীয়া লৈ লৈছোঁ, শুকান জলকীয়া লোৱাৰ কাৰণে মই ৰেড চিলি নিদিব পাৰোঁ। আৰু এয়া মিট মছলা, এইখিনিয়ে মছলা ব্যৱহাৰ কৰিম, তাতকৈ বেছি মছলা নিদিওঁ। আৰু এয়া মছলাটো মই অকণমানহে দিওঁ, কাৰণ মোৰ সৰু ছোৱালী এজনী আছেতো, তাইও খাব আৰু তাইকটো বেছি মছলা খুৱাব নোৱাৰোঁ। সেইটো কাৰণে মই মছলা বেছি ব্যৱহাৰ নকৰোঁ। আৰু লগতে দি দিম জালুক অকণমান। আৰু ইয়াতে এতিয়া দি দিম পিঁয়াজ। আমি ইয়াতে এতিয়া দি দিছোঁ এইখিনি আদা, নহৰু, জলকীয়া একেলগে খুন্দিছিলোঁ, এইখিনি দি দিছোঁ।
অকণমান সময় ভাজি ল'লে এনেকৈ আৰু ইয়াতে এতিয়া দি দিম মছলা এয়া জিৰা এয়া ধনিয়া এয়া গৰম মছলা আৰু এয়া হৈছে মিট মছলা গোটেইখিনি মছলা লগতে দি লৈছোঁ এইফালে অকণমান সময় ভাজি ল'ম আৰু ইয়াতে এতিয়া এইখিনি দি দিম এইখিনি মই ধুনীয়াকৈ ধুই লৈছিলোঁ এইখিনি ইয়াতে দি দিম আৰু এতিয়া দিছোঁ হালধি আৰু নিমখ আৰু অকণমান লৰাই দিম আৰু লগতে এইখিনি দি দিছোঁ আলু আৰু এতিয়া অকণমান ঢাকি দিম আৰু এয়া এইখিনি চাওক ইমান ধুনীয়াকৈ ৰঙা হৈ গৈছে যিহেতু শুকান জলকীয়া খুন্দি পেলাই দিছিলোঁ যে শুকান জলকীয়া দিয়াৰ কাৰণে ৰংটো উঠিছে ৰেডখিনি নিদিলেও হ'ব মই কৈছিলোঁ আপোনালোকক ৰেডখিনি নিদিওঁ বুলি সেইটো কাৰণে এতিয়া মই ৰেডখিনি নিদিওঁ আৰু ইয়াতে এতিয়া অকণমান পানী দি দিম এইখিনি দেখিছিলে আদা নহৰু খুন্দিছিলোঁ যে এইখিনি পানী এতিয়া আকৌ দি দিম ইয়াতে আৰু অকণমান সময় ঢাকি থ'ম পানীখিনি শুকুৱালৈকে অকণমান সময় ঢাকি থ'ম আৰু এইখিনি লৰাই দিম এয়া চাওক ধুনীয়াকৈ পানীখিনি শুকাই গৈছে যেতিয়া পানী দিছিলোঁ পানীখিনি ধুনীয়াকৈ শুকাই গৈছে আৰু ইয়াতে এতিয়া দি দিম এয়া কচুখিনি আৰু এনেকৈ পুৰা হেতাখন লৰাই দিছোঁ যাতে কচুখিনি একেবাৰে গুৰি হৈ যায় আৰু কোনে কোনে এনেকুৱা খাই পাইছে জনাবচোন দেই কমেণ্টত এতিয়া আৰু অলপ সময় ঢাকি দিম এখন এতিয়া ঢোকা লৰাই দিম আৰু অকণমান পানী দি দিম ইয়াত আৰু অলপ সময় ঢাকি দিম আৰু এয়া এতিয়া ঢাকনিখন দিছোঁ এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ উতলি আছে আৰু ইয়াত এতিয়া এইকণ খুন্দি থোৱা জালুককণ দি দিম আৰু অকণমান সময় উতলিবলৈ দিম তাৰপিছত নমাই থ'ব পৰা হৈ যাবগৈ আৰু এয়া চাওক চব্জিখন ইমানে ধুনীয়া হৈছে দেখিলে খাওঁ খাওঁ লাগি গৈছে হয় নাই বাৰু লোভ লগা যেন হৈ গৈছে ইমান ধুনীয়া হৈছে আপোনালোকে এনেকৈ এবাৰ বনাই খাই চাবচোন বহুতেই ধুনীয়া লাগে খাবলৈ এতিয়া কেৰাহীখন নমাই থ'ম আৰু এইখনে হৈছে মই সজাই লোৱা ভাতৰ কাঁহীখন ঢেকীয়া ভাজি আৰু কচুৱে মাংসৰ জোল আৰু সেয়া এতিয়া উলিয়াই লৈছোঁ ভাত খাবলৈ কেনেকুৱা হৈছে নাজানো বাৰু ভিডিঅ'টি তথাপিও আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ ভিডিঅ'টি যাতে আঁকোৱালি লয় আৰু মানুহজনকো সুধোঁ কেনেকুৱা হৈছে চব্জিখন খাই কেনেকুৱা হৈছে হয় খাবলৈ দেহা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিলে যদিহে ভিডিঅ'টি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে বাই